আজি মই ভূটনাথত GMC অফিচত চাবোন দিব আহি দেখিছেনে ৰাইজসকল, ইমান ধুনীয়া পৰিৱেশ। এইখন ভূটনাথৰ শ্মশানৰ ভিতৰত মই আছোঁ। এইটো নদীৰ ঘাট ব্ৰহ্মপুত্ৰৰ, দেখিছেনে? এতিয়া পানী নাই, শুকাই গৈছে। সেইপিনে আছে বহুত এইবোৰ কিমান ধুনীয়া পৰিৱেশ। এইখন নতুনকৈ যে ব্ৰিজ বনাই আছে উত্তৰ গুৱাহাটীৰ পৰা একদম ফেঞ্চি বজাৰলৈ, এইখন ব্ৰিজ দেখিছেনে? ইমান ধুনীয়া হয় ইয়াতে। এইটো ৰাধা কৃষ্ণ, এইখন ব্ৰিজ, ইয়াতে আছোঁ থাকি আপোনালোকক সুন্দৰ পৰিৱেশ। এইবিলাক স্বৰ্গৰ ৰদ হয়, মানুহবিলাক মৰিলে ইয়াত উঠাই আনে। ইয়াতে খৰি দিয়ে আছে, কোনোবা ডাঙৰ মানুহে চাগে ঢুকাইছে, এচিত আনি পিনে উঠাইছে। এইবিলাক সকলোকে দেখুৱাই গৈছোঁ, মোৰ ভিডিঅ'বোৰ চাই যাবচোন, বহুত ধুনীয়া লাগে, সুন্দৰ পৰিৱেশ। আৰু কেনেকুৱা লাগিছে ভিডিঅ'বোৰ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু চাবচোন, কমেণ্টত জনাব কেনেকুৱা লাগিছে চাই পিনে। এইবিলাক মানুহবিলাক বহি আছে, এইটো ওপৰত যাব পাৰি। ওপৰত সুন্দৰ পৰিৱেশ হয়, আপোনালোকে চাই যাবচোন। মই যিমান পাৰোঁ চেষ্টা কৰিম দেখুৱাই যাব। এইবিলাক ইয়াতে ওপৰত উঠি আহিছোঁ। এইবিলাক তাতে শিৱৰ ওচৰত পাৰ্বতীয়ে ভক্তি কৰি আছে। এইখন ভূটনাথ শ্মশান হয়, জিৰণি চৰা সেইটো। এইয়া খৰি দি আছে, ইয়াতে মানুহ এজন মৰিছে। এয়া